তো হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে বহুত বেছি ভাল। তো আজি দেৱালীৰ লগতে আমাৰ মানে ইয়াত শ্যামা পূজা হয় বুলি আপোনালোকে গমেই পায়। আগৰ ভিডিঅ'টো গমেই পাইছে আপোনালোকে। শ্যামা পূজা আমাৰ ইয়াতে হয়, বহুত ডাঙৰকৈ হয়, বলি বিধানো চলি যায় তেনেকুৱা। তো প্ৰশ্নটোত মানে কেনেকুৱা, আমাৰ এতিয়া বৰ্তমান শোভাযাত্ৰা এটা হৈ আছে। শোভাযাত্ৰাটোত মানে কেনেকুৱা ধৰণৰ কি চলি আছে, মানে মানুহ কোনে কি মানে সেই আছে আৰু সেইখিনি দেখাওঁ আপোনালোকক। বলক এতিয়া মই ইয়াতে আপোনালোকক আমাৰ আয়ুষ। বাকী এই আমাৰ গাঁৱৰ পৰিৱেশ, সকলোৱে মানে পদূলি মুখে মুখে এডাল কলপুলি পুতিছে, চাকি দিব বঢ়িয়াকৈ। ৰাতিলৈকেতো পৰিৱেশটো বহুত ধুনীয়া হয়। এতিয়া এবাৰ দিনৰ পৰিৱেশ, লগতে আৰু এটা আমাৰ শোভাযাত্ৰা আহিল আৰু পূজাৰ পূৰা মানে ভাল লাগে। অলপ চাই থাককচোন আপোনালোকে। তেতিয়া আপোনালোকৰ পচন্দটো দেখালোঁ বাৰু। এতিয়া আমি গোসাঁনী আনবা যাওঁ। সেই নহয় আছি মনটো আছি এখন ষ্টাৰ্ট কৰি থৈছোঁ বাৰু। এতিয়া আমি গোসাঁনী আনবা যাওঁ, আৰু যিটো বংশৰত যাব লাগে গোসাঁনী আনবা যাওঁ আৰু। তাৰ কাৰণ এনেও অনবাৰটো বহুত দেৰিকৈ 3-4টামান আনবা যায়, এইবাৰটো অলপ জল্দি হ'ল বাৰু। গাড়ী ষ্টাৰ্ট দি আছে, এতিয়া বঢ়িয়াকৈ যাওঁ। তো আমি দেৱী মাক আগৰ পিনে লৈ, মানে দেৱী মা আগত আছে, বংশৰ পৰা লৈ আহিলোঁ। মানে বংশৰত বনাব দিয়া হয়, তাৰ পৰা মানে এইখিনি আমি বৰি লৈ আহোঁ আৰু, মানে আদৰি লৈ আহোঁ আৰু। দেৱী মাক পূজাস্থলীলৈ লৈ যাই আছোঁ আমি। এইবিলাক কথা সৰুকৈ এটা ৰেলী কৰিছোঁ আৰু, গাড়ীৰ ই ৰিক্সা এনেকৈ মিলাই পেলাই এটা ধুনীয়াকৈ ৰেলী এটা কৰিছোঁ। দেখিছে আপোনালোকে কি ধুনীয়া এটা পৰিৱেশ হৈ আছে। লগতে এইফালে আমাৰ জুবিনদাৰ সেই আছে, জুবিনদাৰ ফটোখন মানে শ্ৰদ্ধাঞ্জলি টাইপত কৰি পেলাই আমি জুবিনদাকো লৈ আহিছিলোঁ আমাৰ লগতে। ধুনীয়াকৈ দেৱী মাৰ লগত যাতে জুবিনদাও আমাৰ লগতে থাকি যায়, সেইকাৰণে আমি মানে ধুনীয়াকৈ জুবিনদাৰৰ মানে ফটোখন এনেকৈ আমি গাড়ীত ভৰাই ধুনীয়াকৈ লৈ আহিছোঁ আৰু।
এই আমাৰ মাক দেখিছে আপোনালোকে, ভালকৈ চাই লওক আপোনালোকেও, আৰু আশীৰ্বাদ এটা আপোনালোকেও ভালদৰে লৈ লওক। মাক ধুনীয়াকৈ লৈ যাই আছোঁ, লগতে আমি জুবিনদাৰ গীত লগাই লগাই ধুনীয়াকৈ মাক পৰি লৈ যাই আছোঁ। এনেকুৱা ফিল হৈ আছে মানে কি মাৰ লগত আমাৰ জুবিনদা আমাৰ লগতে গৈ আছে, এনেকুৱা এটা ফিল হৈ আছে, যাৰ কাৰণে বহুত বেছি ভাল লাগি আছে আৰু। এতিয়া আপোনালোকক দেখালোৱে প্ৰতিমাখনক আমি আদৰি লৈ আহিছিলোঁ। প্ৰতিমাখন আনি পেলাই আমি ব্যস্ততাত গোটাই দি তাৰ পৰা মন্দিৰলৈকে লৈ যোৱা হ'ব অকণমান দেৰিকৈ। তাৰপৰা আৰু এতিয়া আমি গধূল হ'ল, তো গধূল হ'ল মানে এতিয়া আৰু ওলাই যাওঁ, পূজাস্থলীত কিবা কিবি চলিব ন। পূজাখনৰ পৰা আপোনালোকক একবাৰ পূজাখনৰ মানে ভিতৰত কি চলি আছে ধৰক, মানে ডেকৰেশ্যন কিবা দেৱালীৰ হিচাপত মানে কেনেকৈ কি মানে চলি আছে আৰু সেইটো আপোনালোকক দেখাওঁ। কাৰণ আমাৰ এতিয়া চব দেৱালী বুলি কওঁতে আৰু পূজাখন শ্যামা পূজাখন দেৱালীতে পৰি গৈছে, সেইকাৰণে আমাৰ সেইটো বস্তু বিৰাট ভাল হৈছে। তাৰ কাৰণে আমি ধৰ পূজাখনো পালোঁ, দেৱালী বুলি অলপ লাইট ডেকৰেশ্যনটো পালোঁ, সেইটো কাৰণে বহুত ভাল লাগে আৰু। তো মই অলপ ডেকৰেশ্যন বস্তু আপোনালোকক দেখা চাওকচোন, এইবিলাক কেনেকুৱা লাগছে গাইজ। এই ডেকৰেশ্যন পূজা বুলি এইবিলাক এনেকৈ ৱালত বঢ়িয়াকৈ দি দিছোঁ। যোৱাবাৰ এটাও দিছিলোঁ বাৰু আলি কিনে, কিন্তু এইবাৰ দিয়া নাই আৰু এতিয়া অলপ পালে বেলেগ কৰিছোঁ অলপ। তো এইবিলাক এনেকৈ একদম পূৰা বৃন্দাবন কৰি পেলাইছোঁ, কি কয় গাইজ। এইবিলাক চাওক এইবিলাক হেপী দেৱালী, হেপী দেৱালী হয় নেকি। তো গাইজ ডেকৰেশ্যনখিনি যদি অকণমান হ'লে যদি ভাল লাগছে, লাইক কমেণ্ট এটা শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্টত জনাব আপোনালোকে কেনেকুৱা লাগছে আৰু। এনেতে মানে মই কষ্ট কৰি কিনে বহুত 2-3 দিন মানৰ পৰা কৰি আছোঁ, মানে কাম কৰি বহুত কষ্ট কৰি মানে কামখিনি কৰিছোঁ আৰু লাইটৰ এখান দি। তো বহুত কষ্ট কৰিছোঁ, তাৰ কাৰণে এটা লাইক এটা হ'লে বেছি ভাল লাগে দেচোন আৰু, নে কি কয় গাইজ। বোলক এতিয়া পূজাস্থলীত কি চলিছে আপোনাৰ তাৰে এটা ভিডিঅ' দেখাওঁ। এয়া দেখিছে আপোনালোকে জুবিন দাক গেটৰ সন্মুখতে শ্ৰদ্ধাঞ্জলি জনাই দিছে, মানে দুয়োফালে দুখন ফটো লগাই পেলাই শ্ৰদ্ধাঞ্জলি জনাই দিছে। আৰু আমাৰ পূজাস্থলীৰ ভিতৰভাগ মানুহ কিন্তু খুব মানুহ হৈছে দেই, ধুনীয়া আৰু মানে খুব মানুহ হৈছে আৰু কোন কোন আহিছে ইয়াতে পূজাখন চাবৰ কাৰণে তো কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব দেই। এয়া দেখিছে আপোনালোকে মাৰ ওচৰত সকলোৱে আশীৰ্বাদ লৈ আছে, তো আপোনালোকে কোন কোন আহিছে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। আৰু আমাৰ পূজাস্থলী এইখনেই মানে এনেকুৱাই আৰু পূজাস্থলীটো দেখিছে আপোনালোকে। তো আপোনালোকে আহিব পূজা চাবলৈ, কাৰণ প্ৰতি বছৰ যিহেতুকে আমাৰ ডাঙৰ পূজাই হয় দেৱালী, যিহেতুকে বলিও দিয়ে অকণমান দেৰিকৈ বাৰু বলি দিব, কাৰণ 11:30 বজাৰ পিছত মানে বলিটো ষ্টাৰ্ট কৰিব বুলি কৈছে। তো বলি চলি দিব, তো সেইটো বস্তু মই দেখাব নোৱাৰোঁ, তাৰ কাৰণে মোক ক্ষমা কৰি দিব। পূজা চাব আহিব প্ৰতি বছৰে আৰু মাৰ আশীৰ্বাদ ল'ব, মাৰ আশীৰ্বাদ লৈ যাতে কি আপোনালোকৰ কিবা ধৰক ভাল হয়, তাৰ কাৰণে মই কৈছোঁ আৰু যাতে আপোনালোকে আহিব পূজা চাব, মাৰ আশীৰ্বাদ লৈ যাব ধুনীয়াকৈ। বাকী আৰু যিহেতু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব।
তো আজিলৈকে বাই বাই, সকলোকে মোৰ ফালৰ পৰা হেপ্পী দিৱালী, ভালদৰে থাকিব, জয় জুবিন দা।